নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, আমি বৰ্তমান ভালে আছোঁ। এতিয়া যিহেতু আমৰ বতৰ, গতিকে কিবা এটা নমলালেতো ঙা লাগে, সেয়েহে ভাবিলোঁ আজি আমৰকে জেলি জাম বনাওঁ আৰু আপোনালোকক দেখাওঁ। আৰু যিসকলে মোৰ চেনেলটো বৰ্তমান ছাবস্ক্ৰাইব কৰা নাই, প্লিজ তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়া কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বলক আমি বনাওঁ। আমৰ জামৰ বাবে মই লৈছোঁ 4টা পকা আম, ধুই বাকলি গুচাই লৈছোঁ, এখিলা তেজপাত, ইলাচি আৰু আধা কাপ চেনি। প্ৰথমে কেৰাহী এখনত অলপ পানী দি লৈছোঁ। আমখিনি কেৰাহীত কাটি দি আছোঁ, কাটিও দিছোঁ কেইটামান, আৰু অহিয়া বিশেষকৈ আমখিনি, সেইকাৰণে বাকীকেইটা মই গোটাকৈ দি দিছোঁ। এতিয়া এইখিনি অলপ অলপকৈ ঘনে ঘনে লৰাই থাকিব লাগিব। কেৰাহীখন যিহেতু সৰু হ'ল, সেইবাবে মই আমখিনি এটা চচপেনলৈ ঢালি লৈছোঁ। আমখিনি এতিয়া ৰস নোলোৱালৈকে অকণমান হেতাখনে অলপ লৰাই থাকিব লাগিব। অলপ আমখিনি ভাঙি ভাঙি দিলেও ভাল হয়, সোনকালে হয় তেতিয়া। এয়া আমখিনি উতলিবলৈ আৰম্ভ কৰিছে। আমখিনি উতলা হৈ গৈছে, ৰস ওলালে। এতিয়া মই গেছটো অফ কৰি দিছোঁ। এতিয়া মই এই আমখিনি এটা ফুটা থকা খৰাহীয়ে চেকি লৈছোঁ। চেকনিও চেকিব পাৰে, যিহেতু চেকনিতকৈ এইটো মই অলপ সুবিধা পাওঁ। এতিয়া ৰখি যোৱা এই আমৰ সীতাখিনি মই বেলেগে ৰাখি দিম। এতিয়া মই আমৰ ৰসখিনি এখন সৰু কেৰাহীত ঢালি দিছোঁ। তাতে দি দিছোঁ মই এখিলা তেজপাত, আৰু দিম মই এতিয়া ইলাচি, আৰু পাছত দিম এতিয়া আধা কাপ চেনি। এতিয়া এইখিনি আমি ঘনে ঘনে লৰাই থাকিব লাগিব, যিহেতু নহ'বা তলত লাগি যোৱাৰ সম্ভাৱনা এটা থাকে। যিহেতু এতিয়া উতল আহিছে, এয়া দেখিছেনে? এতিয়া মই তেজপাতখিনি কেৰাহীৰ পৰা উলিয়াই দিছোঁ। এয়া ফেনখিনি ওপৰলৈ উঠি আহিছে, দেখিছেনে? মানে আমাৰ চেনিখিনি বৰ্তমান গলিবলৈ আৰম্ভ কৰিছে। এয়া দেখিছেনে? লাহে লাহে আমাৰ আমৰ ৰসখিনি কমি আহিছে। এয়া আঠা আঠা হৈ আহিছে, হ'ব আৰু বেছি সময় নাই, বেছি উতলাব নালাগে আৰু। এইখিনি হৈ গ'ল এতিয়া মোৰ। এতিয়া গেছটো অফ কৰি এইখিনি মই এটা বাতিলৈ কাঢ়ি ল'ম। এইখিনি ইতিমধ্যে মোৰ আমৰ জাম ৰেডি হৈ গৈছে, আৰু ঠাণ্ডা যেতিয়া হ'ব তেতিয়া মই এটা বটলত ভৰাই থ'ম। ৰুটি বা ব্ৰেডৰ সৈতেও খাব পৰা যায় এইটো। এয়া মোৰ জাম বনাই ৰেডি হৈ গ'ল। আপোনালোকেও এনেধৰণে বনাই খাই চাবচোন, আৰু কেনেকুৱা পালে মোক জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।